Hello everyone, welcome to my new video. আৰু বহুত দিনৰ পৰা এইটো ভিডিঅ' দিম বুলি ভাবি আছিলোঁ, কিন্তু দিব পৰা নাছিলোঁ। ফাইনেলি আজি মানে দিব পাইছোঁ আৰু আশা কৰোঁ আপোনালোকে ভাল পাব চাই। আৰু যদি ভাল পায় লাইক এটা কৰিব আৰু ষ্টাৰ দিব নাপাহৰিব, শ্বেয়াৰ কৰিব আৰু ধুনীয়া এটা কমেণ্ট কৰিব। আৰু এইখন আমি গৈছিলোঁ লখৰাত থকা লুনাৰ ৰেষ্টুৰেণ্টত। আৰু ইহঁতক দেখা পাইছেনে, ইমান এনজয় কৰিছিল সেইদিনা। বাপৰে বাপ, পূৰা ইয়াৰ ডান্সটো বাপৰে, মানে গান শুনি থাকিব পৰা নাই, ষ্টানে মাৰি দিলে মানে। আৰু ইমান ধুনীয়া থিমত বনাইছে, স্পেচ থিমত বনাইছে, মানে ইমান ভাল লাগে এম্বিয়েন্সটো, মানে বিৰাট ধুনীয়া। আৰু কিমান লাইটিং দেখা পাইছে নাই, ইমান। আৰু আপোনালোকেতো ভিডিঅ'ত দেখা পাইছে, কিন্তু আমি অৰিজিনেলি গৈছোঁ। আৰু কোনে কোনে গৈছে কমেণ্টত জনাবচোন, যদি গৈছে যোৱা বুলি কমেণ্ট কৰিব। আৰু সেইখন বাৰ হয় তাতে, সেইটো বাৰু আমি নাযাওঁ। আৰু দেখিছেনে, এইটো মানে আপোনাৰ কি কয়, স্পেচ এখন মানে গৈ থকা, সেইটো ষ্টাইলত বনাইছে, ইমান ধুনীয়াকৈ বনাইছে। কেনেকুৱা কনচেপ্ট লৈছে। আৰু খানাটোতো আৰু ক'বই নালাগে, ধুনীয়া খানা বনাইছে। পিজ্জা খাইছোঁ, আৰু কি খালোঁ আমি, আৰু কিবা কিবি খাইছিলোঁ, বহুত দিন হয়তো পাহৰি গ'লোঁ। বাটাৰ মচলা খাইছোঁ, বিৰিয়ানী খাইছোঁ, এইবিলাক ধুনীয়া লাগিছিল কিন্তু খাই। আৰু ইহঁতকেইটাই মানে এনেকুৱা এনজয় কৰিছে। আৰু এইটো ইহঁতৰ ফ্ৰেণ্ড, মানে আমি তিনিটা আৰু সিহঁত দুটা বাপেক যে মানে ফ্ৰেণ্ড হয় যে গৈছিল, মানে ইমান ভাল লাগিছিল। এইটো একচুৱেলি পূজাৰ ভিডিঅ', পূজাততো আৰু জানে আমাৰতো সময়ে নাই দিব লগাটো, সেইটো কাৰণে আমি নিজে গৈছোঁ। আৰু ইহঁতক দেখা পাইছে নাই, কিমান ডান্স কৰি আছে। আৰু ইমানে ভাল লাগিছিল সেইদিনাখনে, মানে এই লাইটিং ভিতৰত যে আৰু আছে, মানে সেইখিনি ভিডিঅ' কৰাই নহ'ল। বিৰাট ধুনীয়া, মানে এণ্ট্ৰেঞ্চটো ধুনীয়া। এইটো আপোনাৰ এইটো কি কয়, লুহিয়া হুণ্ডাই যে আছে লখৰাত, ঠিক সেইটো বিল্ডিঙতে ওপৰত পাঁচতলাত আছে। আপোনালোকে যাব পাৰে যদি যায়, বিৰাটেই ভাল পাব, সৰু ল'ৰা ছোৱালীও ভাল পাব, ইমান ধুনীয়া ভিতৰখন, বিৰাট ভাল লাগে। ঠিক আছে গাইজ, যদি ভাল পায় ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, আৰু ষ্টাৰ দিব নাপাহৰিব, আৰু ছাবস্ক্ৰাইবো কৰিব পাৰে ইয়াতে ফেচবুকতো। ঠিক আছে, ছাবস্ক্ৰাইব কৰিব। আৰু যদি ইউটিউবত চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ।